হাই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। বহুত বহুত মৰম সকলোলৈ। বহু প্ৰত্যাশিত আমাৰ নতুন বছৰটো সকলোৱে 20 চন শেষ হোৱাটো বিচাৰিছিলোঁ, ময়ো বিচাৰিছিলোঁ আৰু আহি উপস্থিত হ'লহি আজি জানুৱাৰীৰ প্ৰথম দিন আৰু সকলোৱে নিজৰ ধৰণেৰে ফূৰ্তি কৰিলে। ময়ো কৰিলোঁ কিছু অগতানুগতিকভাৱে, আনবাৰৰ দৰে নহয়, অকণমান বেলেগ আৰু তাকে দেখাব বিচাৰিছোঁ। চাওঁচোন ভিডিঅ'টো দেখি আপোনালোকে নিশ্চয় ভাবিছে ইহঁতি পানীৰ মাজে মাজে হাকুৱেদি ক'লৈ গৈ আছে। আচলতে আমাৰ বিদ্যালয়ৰ অধীনত এখন কাঠনি বাৰী আছে আৰু প্ৰায় 2-3 বছৰ মূৰে মূৰে আমি নতুন নতুন ছাত্ৰ ছাত্ৰীসকলক তালৈ লৈ যোৱা হয়। তাহাঁতক সীমাবোৰ দেখুওৱা হয়, নতুন পুৰণি গছবোৰ দেখুওৱা হয়, গছবোৰৰ উপকাৰিতাৰ কথা কোৱা হয় আৰু যিহেতু আমাৰ স্কুলৰ এটা সম্পত্তি, গতিকে চিনাকি কৰি থোৱাটো বৰ জৰুৰী আৰু সেইকাৰণে আজিও তেনেকৈ লৈ যোৱা হ'ল। আৰু সেই কাঠনি বাৰীখন বৰ বেছি দূৰত নাই, বিদ্যালয়ৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ ভিতৰতে হ'ব, 4 কিলোমিটাৰ নহ'বই, 3 কিলোমিটাৰমানৰ ভিতৰতে হ'ব। কিন্তু তালৈ যাবৰ বাবে এখন বিল পাৰ হৈ যাব লাগে আৰু তাত লৈ যাবৰ কাৰণে এনেকুৱাকৈ এতিয়া যে দেখিছে তেনেকুৱাকৈ আছে, হাকুৱেদি যাব লাগে আৰু এইখনে আমাৰ এই বাৰীখন। ছাত্ৰ ছাত্ৰীসকলে আমাৰ কাঠনি বাৰীখনৰ সীমা পৰিদৰ্শন কৰি আছে। এনেকৈ আমি প্ৰায় কিছু সময় আৰু আধাৰ পৰা 1 ঘণ্টা সময় আমি তাতে কটালোঁ, আধা ঘণ্টামান সময় কটালোঁ তাত আমি। ছাত্ৰ ছাত্ৰীসকলে যিসকল উপস্থিত আছিলে, তেনেই নগণ্য আজি উপস্থিতি, তেওঁলোকে চালে, গম পালে, গছ-গছনিবিলাকৰ কথা গম পালে দিনটো। গতিকে এটা ভাল টুৰ এটা হ'ল আৰু এইটোৰ জৰিয়তে। নিব নেকি? যাওঁতে যদিও হাকুৱেদি গ'লোঁ, মাজে মাজে অকণমান দলবোৰ সোমাই যায়, গতিকে অকণমান ৰিস্কিও আছিলে আৰু ঘূৰি আহোঁতে ল'ৰা 2জনমান পালোঁ, তেওঁলোকে নাও চলাই আছিলে আৰু তেওঁলোকে আমাক লৈ আহিবলৈ সন্মতি প্ৰকাশ কৰিলে, আনিম বুলি ক'লে আৰু সেয়েহে আমি তেওঁলোকৰ লগতে আহিলোঁ। নাও যাত্ৰাও হ'ল, এডভেঞ্চাৰাছ, দলৰ ওপৰত টোপনিৰ ওপৰত খোজ কঢ়াও হ'ল। দিনটো মোটামুটিভাৱে আমাৰ ভালকৈয়ে গ'ল। তাৰপিছত আমি বিদ্যালয়লৈ গ'লোঁ সকলো। খোৱাৰ দৰে হ'ল, ছাত্ৰ ছাত্ৰীসকলেও সহায় কৰিলে আৰু তেওঁলোকৰ লগতে আমি সকলোৱে একেলগে এসাঁজ খালোঁ। আজি ভাল লাগিলে, দিনটো ভালদৰে গ'ল। এই ছাৰে কিবা এটা কৈছিলে। 4মান বজাৰ ভিতৰত আমি খাই বৈ ওলাই আহিলোঁ। আন্ধাৰ হোৱাৰ সময়তে আহি ঘৰতো পালোহি। দিনটো ভালদৰে গ'ল, ভাল লাগিলে। সকলোলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।